আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে এটি নতুন ভিডিঅ' লৈ মই প্ৰিয়ংকা কলিতা আকৌ এবাৰ আহিছোঁ। আজি বিশেষ সৰু এটা কামৰ কাৰণে এঠাইলৈ যাবলৈ ওলাইছোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোককো লগতে লৈ যাওঁ। আচলতে এই ভিডিঅ'টো মই বিশেষকৈ চহৰত থকা মানুহখিনিৰ কাৰণে বনাইছোঁ, যিসকল মানুহৰ কাৰণে গাঁৱলীয়া পৰিৱেশ এটা উপভোগ কৰাটো বৰ সহজ নহয়, কাৰণ আজিকালি সময়ৰ বহুত অভাৱ। সেই গাঁৱলীয়া ফ্লেভাৰ এটা দিবৰ কাৰণে মই চেষ্টা কৰিম। ব'লকচোন মোৰ সৈতে যাওঁ। আৰু যিহেতু মই এতিয়া গাড়ী চলাম, সেইকাৰণে ছিট বেল্ট পৰিধান কৰি লৈছোঁ। আপোনালোকেও ছিট বেল্ট পৰিধান নকৰাকৈ কেতিয়াও গাড়ী নচলাব। খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়া শিৱাই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। মই খুব ফূৰ্তি কৰিলোঁ আজি। আৰু যদি আপোনালোকেও কেতিয়াবা এনেকুৱা পৰিৱেশ পায় উপভোগ কৰিবচোন। সময়ৰ বহুত অসুবিধা সকলোৰে, তথাপিও সময় আমি নিজেই উলিয়াব লাগিব, নহয় জানো? সময় উলিয়াব, উপভোগ কৰিব।